এয়া আমাৰ বিল্ডাৰসকলে everyone welcome back to my another vlog আৰু কালি আহি আমি পালোহি around 6:30 মানত আৰু এতিয়া ৰাতিপুৱা শুই উঠিছোঁ মুখ হাত ধুলোঁ চাহ খালোঁ আৰু এতিয়া কাপা ধুবলৈ আছে বাকী কাপোৰ একাল তিয়ালোঁ কাইলৈ ৰাতি ট্ৰেইনত অহা আৰু সেইখিনি গোটেইখিনি ধুলোঁ আৰু মাহঁতে এতিয়া ভাত বনাই আছে আৰু এজনী মায়ে কৰিছে ৰুম চাফা আৰু এজনী মায়ে ভাত বনাইছে মই কাপোৰ ধুলোঁ ৰ'ব এতিয়া আপোনালোকক দেখাই আছোঁ হা এইফালে একাল কাপোৰ ধুলোঁ এইফালে এগৰাকীয়ে ঘৰ মুচিছে এগৰাকীয়ে এইপিনে ভাত বনাইছে কলিকতাত আহি পিনে নিজৰ মন পচন্দ ভাত বনাই খাইছে কি বনাইছে আজি কৈ দিয়ক এইফালে এইখিনি জাতিলাও বিলাহী আলু মাছেদি জোল বনাব আজি কলিকতাৰ বতৰ পুৰা বতাহ মাৰি আছে ঠাণ্ডা বতৰ হা কেনিব লাগিব আৰু এজন দেউতা বাথৰুমত সোমাইছে এজন দেউতা বজাৰ কৰিবলৈ গৈছে আৰু আমাৰ মানুহজন গৈছে বজাৰ কৰিবলৈ চব ভাগে ভাগে কামত ব্যস্ত এতিয়া গা পা ধুই আহিলোঁ আৰু এইফালে বতৰ আজি পুৰা ধেমেকা এতিয়া যাওঁ ধূপডাল জ্বলাই লওঁ তাৰপিছতে ওলাম আৰু হস্পিটেললৈ গ'লে ক'লৈ আহিছিলোঁ আপোনালোকক তেনেকৈ কোৱা হোৱাই নাছিলে আৰু কি কাৰণত আহিছিলোঁ আচলতে আমি আহিছিলোঁ কলিকতালৈ কলিকতাত যিহেতু দেউতাৰ আগতে এবাৰ অপাৰেশ্যন হৈ গ'ল দেউতা যিহেতু কেঞ্চাৰ পেচেণ্ট এতিয়া আকৌ আহিছোঁ দেউতাৰ স্মল চাৰ্জাৰী এটা কৰিবৰ কাৰণে আৰু সেইটো কাৰণে এবাৰ যিহেতু শাহুমাহঁত তেনেকৈ ক'তো অসমৰ বাহিৰত ফুৰি পোৱা নাই এখেতে ক'লে শাহুমাহঁতক মানে মা দেউতাকো লৈ আহোঁ বুলি সেয়া আমি ডক্টৰৰ লগত কথা পাতিলোঁ কেতিয়া হ'ব অপাৰেশ্যন কি কথা আৰু এইফালে মায়ে কিবা কিবি কৈ আছিলে আৰু এতিয়া আমি ডক্টৰৰ লগত কথা পাতি ৰিপৰ্ট মানে যি টেষ্ট কৰিব দিছিলে সকলোবোৰ ৰিপৰ্ট উলিয়াই মেলি ৰুমলৈ আহিলোঁ এয়া ৰুমত আমি সকলোৱে চাহ খালোঁ এয়া এতিয়া কলিকতাত আহি পিনে গাখীৰ গুড় চিৰা জলপান খাইছে এখন সৌভাগ্য পাব আপুনি পাব জলপান খাবলৈ কলিকতাত আহি পিনে কি ভাগ্য মই খাম ভাত কাৰণ মোৰ জলপান নাযায় পেটত এয়া আমি এতিয়া কলিকতাত ঘূৰি আছোঁ দিনটো বহুত ঘূৰাৰ পাছত এতিয়া অকণমান ৰিফ্ৰেছমেণ্টৰ কাৰণে ওলাই আহিছোঁ এয়া ধুনীয়া আমি পালোহি বিশ্ব বাংলা গেট এই আমাৰ বিখ্যাত বিশ্ব বাংলা গেট এইফালে এতিয়া আমি আণ্ডাৰগ্ৰাউণ্ডেদি আহিছোঁ ক্ৰিষ্টেল প্লাজাৰ পৰা এতিয়া পাৰ্ক এখনলৈ যাম এয়া পাৰ্কলৈ আহিছোঁ এতিয়া আজাও Wow. এইফালে পুৰা গ্লাছৰ এনেকৈ বনাই থৈছে এইখন বিশ্ব বাংলা গেট আৰু এইফালে গৈছোঁ আৰু গৈ থাকক আৰু এতিয়া বৰষুণে পৰি গ'ল আমি অলপ দেৰি থাকিম বুলি ভাবিছিলোঁ কিন্তু পুৰা বৰষুণ পৰি গ'ল আৰু এইফালে দেখাম ৰ'ব আপোনালোকক এয়া চাওক কি ধুনীয়াকৈ
বিচনী ষ্টাইলত। এতিয়া আপোনালোকক দেখাম আমাৰ দীঘলী পুখুৰীৰ পাৰটো, কলিকতাৰ দীঘলী পুখুৰীৰ পাৰ। খালি পুখুৰী নাই, ৰাস্তা কিনাৰ পৰা দীঘলী পুখুৰী একদম পুৰা বাঢ়ি গৈছে। এইপিনে কি খাই নালাগে, আইচক্ৰীম, ম'ম', স্পাইৰেল পটেটো। আমি ফাৰ্ষ্ট স্পাইৰেল পটেটো ইয়াতে খাইছিলোঁ, হয় নাই? ইয়াত খাইছিলোঁ 20 টকা, অনলি 20 ৰুপিজত আমি স্পাইৰেল পটেটো খাইছিলোঁ। আৰু আমাৰ অসমত স্পাইৰেল পটেটোৰ দাম কিমান? 40ৰ পৰা 50, 60, 100। ইয়াত কি খাব আপোনালোকে? ম'ম', স্পাইৰেল পটেটো। ইয়াত ৰঙা নীলা স্পাইৰেল পটেটোও পায়। এইফালে এয়া আমাৰ বিল্ডাৰসকলে পুৰা ডিছকাশ্যন চলাইছে কেনেকৈ ঘৰ নিৰ্মাণ কৰিব পাৰি। এজন বিল্ডাৰ বহি আছে ইয়াত। কোনোবাই যদি ঘৰ বনাবলৈ ইচ্ছা আছে, বিল্ডিং বনাবলৈ ইচ্ছা আছে, কণ্টেক্ট। এই মালটা এই টাকাটা করে আগে বাস ঠিক আছে। এয়া ভাগে ভাগে চাওমিন লৈ লৈছে। বিশ্ব বাংলা কেইটা তলত বহিয়া চাওমিন। সেয়া স্পাইৰেল পটেটো। দীঘলী পুখুৰীৰ পাৰত নহয়, বিশ্ব বাংলা গেটত। হ'ব সেয়া চিকেন চাওমিন ফুল প্লেট শেষ কৰিব নোৱাৰিলোঁ, আহি দিবলগীয়া হ'ল। বৰষুণ দিছে পুৰা, খোজকাঢ়ি চব আহি আছে। বৰষুণ পেলাইছে, সেইটো কাৰণে লৰালৰিকৈ আহি দিলোঁ। চকুটো মোহাৰি নেথাকিবচোন, গোটেই ফুলাই দিছে মোহাৰি। কালি আপোনালোকক দেখাইছোঁ হস্পিটেললৈ যোৱা, আৰু আজিয়ে ডক্টৰে ক'লে কি অপাৰেশ্যনটো কৰি দিব। সেইটো কাৰণে আমি ৰাতিপুৱা শুই উঠিলোঁ, আৰু দেউতাক ৰাতি 12টা বজাৰ পাছৰ পৰা একো খাবলৈ দিবলৈ মনা কৰিছিলে। আৰু এয়া 9টা বজাত আমি আহি হস্পিটেল পাই গ'লোহি। এতিয়া দেউতাক জেনেৰেল ৱাৰ্ডলৈ নিব, আৰু জেনেৰেল ৱাৰ্ডত তেওঁৰ চুগাৰ প্ৰেছাৰ আকৌ এবাৰ চেক কৰিব। কালি বাৰু সকলো চেক কৰাইছিলে, সেইটো কাৰণে মানে চব নৰ্মেল আছিলে কাৰণে আজি অপাৰেশ্যনটো কৰিব বুলি ক'লে। তথাপিতো আজি আকৌ এবাৰ চেক কৰাই ল'ব। সৰু হেৰি গম পাইছোঁ, তথাপিতো মোৰ ভয় লাগিছে। যোৱা মেলা আকৌ মানে কিবা হে ভগৱান ৰক্ষা কৰিব ইনফেকশ্যন হ'লে মোৰ বৰ ভয় লাগে দেই। এবাৰ পাই থৈছোঁ নহয় ভৰি ইনফেকশ্যনটো। চাইছিলে নি ফ্লাইটৰ দামটো? ভৰি মুখততো কেতিয়া তেজ ওলোৱা নাছিলে আপুনি যোৱাগৈ পাছত? মোৰ ইভাগে ভয় লগা নাই, মোৰ সেই ইনফেকশ্যনৰ হৈ যাব বুলি ভয় লাগিছে যোৱাবাৰ আগতে। একদম পূৰা ৰিস্ক এৰিয়া ন এইটো, মোক ভয় লাগে। হে ভগৱান, কেনেকুৱা লাগিছে আকৌ? ভয় লাগিছেনে ভাল লাগিছেনে? ভয় নাই লগা? মই জেলত কৈ দিব নি গ'লো আপোনাৰ নাম্বাৰ লিখিবলৈ? अभी अब बाद में दीजिएगा, मैगी खा लेते।
এতিয়া এঘুমতি শুলোঁ হস্পিটেলতে এঘুমতি শুলোঁ ৰৈ এতিয়ালৈকে অপাৰেশ্যন কৰিবলৈ অপাৰেশ্যন ইয়াত সোমোৱা নাই সেইটো কাৰণে ৰ'বলগীয়া হৈছে এতিয়া কৰিবলৈ আহিছোঁ পেট পূজা মেগী দুটা খাই লওঁ মেগী আকৌ যাম হস্পিটেল আহি গ'ল মেগী আমাৰ এয়া ৰাইজ আমি অতি বাহিৰত বহি আছোঁ শুলে 3টামান বজাত সন্ধিয়া দেউতাক অপাৰেশ্যন থিয়েটাৰ ভৰালে আৰু কিবা মনটো ভয়ো লাগি আছে নিজৰ গাটো একদম দুৰ্বল লাগি গৈছে কাৰণ ৰাতিপুৱাই ভাত খাই অহা একো খোৱা নাই মেগী অকণমান যে খালোঁ আৰু একেখন মানে চকীতে ঘণ্টা বহি থকাটো মানে বৰ কিবা লাগি যায় গাটো ডক্টৰে যদিও কৈছে ৰিস্ক নাই এইটো এটা স্মল চাৰ্জাৰী তথাপিতো মানে চাৰ্জাৰী বুলি ক'লে কিবা এটা ভয় লাগে আৰু বহুত ভয় লাগি আছিলে মাহঁত আহি পালেহি 5টামান বজাত আৰু দেউতাক 6:30মান বজাত উলিয়াই দিলে অটিৰ পৰা আৰু আমি আহি দেউতাক ভিজিট কৰিলোঁ